মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে বাঘবৰ সমষ্টিও পৰিদৰ্শন কৰি আহিছোঁ আৰু এতিয়া ইয়াতে আহি জয়পুৰ আৰু কিসমত মইনবৰী এই অঞ্চলত গৰাখহনীয়াও প্ৰত্যক্ষ কৰিলোঁ আৰু ইয়াতে 68টা ঘৰ বানপানী গৰাখহনীয়াত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে। সেই 68টা ঘৰৰ তালিকা 56টা জয়পুৰত, 12টা ঘৰ কিসমত মইনবৰীত আৰু সেই হিতাধিকাৰীসকলক ৰাইজৰ সন্মুখত মই সাক্ষাৎ কৰিছোঁ আৰু ৰাইজেও কৈছে হয় এওঁলোকৰ ঘৰ ভঙাটো সত্য। গতিকে তেওঁলোকে ৯৫,০০০কৈ টকা অসম চৰকাৰৰ পৰা ডাইৰেক্টলি পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব আৰু আমি ইনস্পেকশ্যন ৰিপৰ্ট দিয়াৰ পাছত 15 আগষ্টৰ ভিতৰত সকলোৱে নিজৰ নিজৰ একাউণ্টত ক্ষতিপূৰণসমূহ পাব। যিটো ৰিলিফ দিব লগা আছিলে দিয়া হৈ গ'ল আৰু যিটো আমি ইউটেনচিল গ্ৰাণ্ট দিলোঁ মানে কেম্পত বা কেম্প লাইক ছিটুৱেশ্যনত থকা ফেমিলিবিলাকক ৩,৮০০ টকাকৈ ইতিমধ্যে DBT কৰি তেওঁলোকৰ একাউণ্টত দি দিয়া হ'ল। সেই চেপ্টাৰটো এতিয়া আৰু খোল নাখায়।